আজি চিকেন বনাম হালধিৰে অনলি হালধিৰে বনাম কেনেকৈ বনাও চাই থাকক আজি চিকেন যেহেতু মই হালধিৰে বনাম সেইভাবে আলু কাটি ললো আৰু চিকেনখিনিত হাৰ্ডি নলও অনলি মাংস লৈছো হাৰ্ডিবিলাক অতৰাই দিলো পিয়াজ কুটি ললো সোৱাদ পৰিমাণে নিমখ ললো ইয়াতে পেষ্ট কৰিছো নহৰু আৰু আদা একেলগে পেষ্ট কৰি লৈছো আৰু অলপ হালধি ললো এতিয়া মই আজি হালধিৰে চিকেন বনাম চাই থাকক এইফালে মই তেল গৰম কৰি ললো আৰু এইফালে তেজপাত এটা তেলতে দি দিলো আৰু এয়া লং ইলাচিখিনি তেলতে দি দিম অলপ ভাজি লম আৰু এইফালে ভাজা হৈ গ'ল এতিয়া মই চিকেন এইফালে তেলতে চিকেন আৰু আলু ধুনীয়াকৈ ফ্ৰাই কৰি লম চিকেনখিনি যেহেতু ফ্ৰাই কৰা হৈ গ'ল তাৰ ওপৰতে মই পিয়াজখিনি মিহিকৈ কুটি লৈছিলোঁ সেই ওপৰতে দি দিম দি পেলাই লৰাই ল'ম ধুনীয়াকৈ আৰু এইফালে ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ আৰু এইফালে যিখিনি পেষ্ট আছিল এইখিনি গোটেইখিনি ইয়াতে ঢালি দি দিম দি পেলাই ধুনীয়াকৈ লৰাই ল'ম ইয়াত মই জলকীয়া গুড়ি আৰু জিৰা গুড়ি নিদিওঁ আৰু অলপ দিম কি মিট মছলা চিকেন মছলা যিটো কয় সেইটো এড কৰি আছোঁ এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি পেলাই ল'ম যেতিয়ালৈকে তেল ফুটি নোলায় তেতিয়ালৈকে মই ভাজি থাকিম যিমান ভাজিব ইমান টেষ্টি হ'ব এতিয়া মোৰ এইখিনি ভাজা হৈ গ'ল ধুনীয়াকৈ ভাজি ল'লোঁ অলপ পৰিমাণ পানী দিম এইফালে মই অলপ পানী দি দিলোঁ আৰু এতিয়া মই ঢাকনিখন মাৰি দিম ঢাকনিখন খুলি চাম কেনেকুৱা হ'ল অলপ গেৰিপি ৰাখি দিম কেনেকুৱা লাগিছে চাই পেলাই কমেণ্ট কৰি জনাব ঠিক আছে বাই বাই